গৌতম বুদ্ধৰ সময়ত এগৰাকী বহুত ধুনীয়া আৰু বিখ্যাত মহিলা আছিল। সেই মহিলাগৰাকী ইমানেই ধুনীয়া আছিল যে তেওঁক লগ পাবলৈ তেওঁৰ অট্টালিকাৰ বাহিৰত সোণৰ ৰথ পৰ্যন্ত শাৰী পাতিছিল। আনকি বহুত ডাঙৰ ডাঙৰ ৰজা মহাৰাজায়ো তেওঁক লগ পাবলৈ অপেক্ষা কৰিব লাগিছিল। মহিলাগৰাকী ইমানেই ধনী হৈ পৰিছিল যে তেওঁ ইচ্ছা কৰিলে এখন ৰাজ্যও কিনি ল'ব পৰা ক্ষমতা আছিল। তেওঁ আছিল এগৰাকী বেশ্যা। তেওঁৰ ধুনীয়া শৰীৰটোৰ ভিতৰত থকা আত্মাটোৱে বিচাৰি আছিল কাৰোবাৰ সঁচা প্ৰেম। ৰাজ্যৰ মানুহবোৰে মহিলাগৰাকীক নগৰবধূ বুলি মাতিছিল, যাৰ অৰ্থ হৈছে গোটেই নগৰৰ পত্নী। এদিনাখন তেওঁ ঘৰৰ বাৰাণ্ডাত থিয় হৈ বাহিৰলৈ চাই আছিল। তেনেতে তেওঁ দেখিলে হাতত এটি ভিক্ষাৰ পাত্ৰ লৈ বৌদ্ধ ভিক্ষু এগৰাকী ৰাস্তাৰে গৈ আছে। ভিক্ষুজনৰ হাতত ভিক্ষাৰ পাত্ৰটোৰ বাহিৰে আন একো নাছিল। যদিও তেওঁৰ উপস্থিতি, সজাগতা, দয়া আৰু অনুগ্ৰহ দেখি মহিলাগৰাকী তেওঁৰ প্ৰেমত পৰি গ'ল। তেওঁক লগ পোৱাৰ আশাৰে মহিলাগৰাকী তৎক্ষণাৎ তললৈ নামি গ'ল আৰু তেওঁক নিশাৰ ভোজন কৰি যাবলৈ মিনতি কৰিলে। ভিক্ষুজনে মহিলাগৰাকীৰ নিমন্ত্ৰণ ৰক্ষা কৰি অট্টালিকাটোত প্ৰৱেশ কৰিলে। ভোজন শেষ কৰাৰ পিছত মহিলাগৰাকীয়ে ক'লে, অহা 2 দিন পিছৰ পৰা বৰ্ষা ঋতু আৰম্ভ হ'ব, গতিকে এই 4 মাহ আপুনি ইয়াতেই থাকি যাওক। সাধাৰণতে বৰ্ষা ঋতুৰ সময়ছোৱাত বৌদ্ধ ভিক্ষুসকল কলৈকো নাযায়। বৌদ্ধ ভিক্ষুজনে ক'লে, মই মোৰ গুৰুক সুধিব লাগিব। যদি তেওঁ অনুমতি দিয়ে মই নিশ্চয় আহিম। এনেকৈ কৈ তেওঁ অট্টালিকাৰ পৰা ওলাই আহিল। তেওঁ বাহিৰলৈ অহাৰ লগে লগে বাহিৰত ৰৈ থকা ভিক্ষুসকলে তেওঁক ভিতৰত কি হৈছিল সুধিলে। ভিক্ষুজনে বাকীবোৰক সকলোবোৰ কথা বিৱৰি ক'লে। কথাখিনি শুনি আন বৌদ্ধ ভিক্ষুসকলে বুদ্ধদেৱৰ ওচৰলৈ দৌৰি গ'ল কথাখিনি ক'বলৈ। তেওঁলোকে বুদ্ধদেৱক ক'লে, হে বুদ্ধ, এই যুৱ ভিক্ষুজনক বাধা দিব লাগিব। নগৰৰ সেই বেশ্যা মহিলাগৰাকীৰ ওচৰলৈ গৈ তেওঁ আহাৰ গ্ৰহণ কৰি আহিছে আৰু 4 মাহ তাতে কটোৱাৰ সিদ্ধান্ত লৈছে। বুদ্ধদেৱে ক'লে, তোমালোকে অলপ শান্ত হোৱা, তেওঁক আহিবলৈ দিয়া। মোৰ অনুমতি অবিহনে তেওঁ কেতিয়াও এই কথাত সন্মতি নিদিয়ে। তাৰ পিছত সেই ভিক্ষুজন আহিল আৰু বুদ্ধদেৱৰ চৰণত প্ৰণাম জনাই সকলো কথা বিৱৰি ক'লে আৰু ক'লে, এনেও আমাৰ প্ৰতিজনে কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত থাকিব লাগিব। সেইকাৰণে মই মহিলাগৰাকীক মোৰ গুৰুদেৱক সুধিব লাগিব বুলি কৈ আহিছো। যুৱ ভিক্ষুজনৰ চকুলৈ চাই বুদ্ধদেৱে ক'লে, যোৱা, তুমি থাকিব পাৰিবা। কোনেও আচলতে বিশ্বাস কৰিব পৰা নাই যে বুদ্ধদেৱে এগৰাকী ভিক্ষুক এজনী বেশ্যাৰ ঘৰলৈ থাকিবলৈ যাব দিছে। 3 দিন পিছত যুৱ ভিক্ষুজনে মহিলাগৰাকীৰ ওচৰলৈ থাকিব গ'ল আৰু লগে লগে আন ভিক্ষুসকলৰ মাজত চৰ্চা আৰম্ভ হ'ল। গোটেই চহৰখনতে এটাই মাত্ৰ কথা যে এজন বৌদ্ধ ভিক্ষু এগৰাকী বেশ্যাৰ ঘৰত। বুদ্ধদেৱে শিষ্যসকলক মাতি ক'লে, তোমালোক অলপ শান্ত হৈ থাকা। মাত্ৰ 4 মাহ সময় উকলিব দিয়া। মোৰ শিষ্যৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই তেওঁৰ চকুলৈ চাই তেওঁৰ মনৰ পৰিস্থিতি বুজিছো। মই বাধা দিলে তেওঁ নগ'ল হয়। তোমালোক ইমান উত্তেজিত আৰু চিন্তিত কিয় হৈছা? তেওঁৰ ধ্যানত যদি শক্তি আছে, সৌন্দৰ্যই তেওঁৰ মন সলনি কৰিব নোৱাৰে। শিষ্যসকলে বুদ্ধদেৱৰ কথা বিশ্বাস কৰিব পৰা নাছিল। 4 মাহৰ পিছত বৌদ্ধ ভিক্ষুজনৰ লগতে মহিলাগৰাকীয়েও বুদ্ধদেৱৰ চৰণত শৰণ ল'লে। মহিলাগৰাকীয়ে বুদ্ধদেৱক ক'লে, হে বুদ্ধ, মই যথেষ্ট চেষ্টা কৰিও আপোনাৰ শিষ্যৰ মই মন সলনি কৰিব নোৱাৰিলো। কিন্তু তেওঁৰ ধ্যান আৰু আকৰ্ষণেহে মোৰ মন সলনি কৰিলে। মই বুজিলো যে সঁচা অৰ্থত জীৱন আপোনাৰ চৰণতহে। মই মোৰ সকলোবোৰ সম্পত্তি এই বৌদ্ধ ভিক্ষুসকলক উচৰ্গা কৰিব বিচাৰোঁ। গৌতম বুদ্ধই সভাৰ শিষ্যসকলক উদ্দেশ্যি ক'লে, এতিয়া আপোনালোক সন্তুষ্ট নে? যদি ধ্যান গভীৰ হয়, মনৰ সজাগতা স্পষ্ট হয়, তেতিয়া কোনো বাহ্যিক শক্তিয়ে তোমাক বাধা দিব নোৱাৰে। তেতিয়াৰ পৰা সেই মহিলাগৰাকী গৌতম বুদ্ধৰ সকলোবোৰ শিষ্যৰ ভিতৰত প্ৰিয় হৈ পৰিল আৰু সেই মহিলাগৰাকীৰ নাম হৈছে অম্ৰপালি। বন্ধুসকল, নিজৰ মনৰ ওপৰত কণ্ট্ৰল নথকা বাবে বহুত যুৱক যুৱতীয়ে মাষ্টাৰবেশ্যন কৰিবলৈ আৰম্ভ কৰে। কিন্তু বন্ধুসকল, এটা কথা মনত ৰাখিবা, চিমেণ্ট বা বীৰ্য হৈছে আমাৰ শক্তি। যদি আমি বীৰ্য সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আমি যিকোনো কামতে সফল হ'ব পাৰোঁ। বীৰ্য সংৰক্ষণ কৰিবলৈ আপুনি ছেক্সুৱেল ডিজায়াৰবোৰ দমন কৰাৰ পৰিৱৰ্তে সুস্থ চিন্তা আৰু ধ্যানৰ জৰিয়তে তাক নাইকিয়া কৰিব লাগিব। বন্ধুসকল, আমি সকলোৱে ধ্যান গভীৰ আৰু শক্তিশালী কৰি মনৰ ছেক্সুৱেল থটবোৰ কণ্ট্ৰল কৰি ধৰ্ষণ, হত্যাৰ দৰে ঘৃণনীয় কাৰ্যবোৰ কমাব লাগিব। নমস্কাৰ, মই হীৰকজ্যোতি কলিতা। আপোনালোকে চাই আছে ইনস্পায়াৰিং অসম। যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।